যদি মই ক'বলৈ যাওঁ প্ৰেম হ'ল দুটি নগ্ন আত্মাৰ মিলন। প্ৰেম মানে দুই আত্মাৰ মিলন বুলি মই আগতে শুনা পাইছিলোঁ, কিন্তু আজি প্ৰথমবাৰ শুনিলোঁ বাইদেউৰ মুখৰ পৰা প্ৰেম মানে হৈছে দুই নগ্ন আত্মাৰ মিলন। নোহোৱাও নহয় বাৰু, হয় বাইদেউ কোৱাটো শুদ্ধ বাৰু, নোহোৱা নহয়। মই তেনেকৈ ভাবোঁ, য'ত একো লুকোৱা নাই, চব খোলা। একো লুকোৱা নাই, চব খোলা, চব খোলা। তাত স্বাধীনতা আছে আৰু চব খোলা, আপুনি নিজৰ ইচ্ছামতে যিকোনো কাম কৰিব পাৰে। দুয়োজনে মানে স্বতঃস্ফূৰ্তভাৱে এজনে আনজনৰ প্ৰতি সঁপি দিব লাগিব। অ'কে, থেংক ইউ আপুনি ইমানখিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে, বহুত বহুত ধন্যবাদ। আপুনি বহুত ভাল ইনফৰমেশ্যন দিলে, বহুত বহুত ধন্যবাদ আপোনাক। ভালদৰে শুনি ল, ভালদৰে শুনি ল, বুজিছেনে? লাইফত বহুত কামত আহিব, শুনি ল'বি, কিন্তু নুশুনাকৈ নাটখা, সুৰা শুনবি ভালদৰে। ভেলেণ্টাইন্স ডে বুলি ক'লে এনেকুৱা একো দিন মই নামানো, আমি বহাগ বিহু মানা মানুহ, চ' মোৰ কাৰণে ভেলেণ্টাইন্স ডে নাই। নাই বোৱাৰী পাই গেল, বোৱাৰী পাই গেল। বয়সত এইটো অলপ ডাঙৰ হ'ব পাৰে, এইটো বেলেগ কথা। বয়সত হয়তো অলপ ডাঙৰ হ'ব পাৰে, বয়সটো বাদ দিয়ে, বয়স বাদ দিয়ে, ইফালে 40-45 বছৰীয়া বুঢ়াই 15-16 বছৰীয়া ছোৱালী বিয়া পাতি জেলত সোমাই আছে, জেলত চলি অন্নপ্ৰসন্ন পাতি আছে। আৰু মোৰতো 20-21 বছৰ হৈছে, 25-26 বছৰীয়া ছোৱালী আনটো কি ডাঙৰ, অলপ বয়সতো ডাঙৰ হ'ব পাৰে, অনাৰ এজ ইজ জাষ্ট এ নাম্বাৰ, বেলেগ একো নহয়, জাষ্ট নাম্বাৰ, এটা নাম্বাৰ, বেলেগ একো নহয়তো, এটা নাম্বাৰ মাত্ৰ। লাগে আৰু চেলিব্ৰেট মানে সদায় ভাল পাব লাগে, মানে কি আৰু মোৰ মতে কি আৰু আই লাভ বিং লাভ এণ্ড আই লাভ লাভিং পিপল, ডেটছ অল। তেনেকুৱা একো নাই, ফ্ৰেণ্ডক বাৰু প্ৰপ'জ কৰিছোঁ এনেই, মানে নৰ্মেলকৈ চিম্পলকৈ, তেনেকুৱা একো নাইকিয়া। চালা আমাকে প্ৰপ'জ কৰা মানুহ নাই কোনো। মোৰ যদি এনেকুৱা কোনোবা ফ্ৰেণ্ড থাকিলে এজনী, কিমান যে ভাল হ'লে। মোৰ যদি এনেকুৱা কোনোবা এজনী ফ্ৰেণ্ড থাকিলে প্ৰপ'জ কৰা, নাই নাই, আমাৰ জীৱনত নাই, এইগিলা নহ'ব। ভেলেণ্টাইন্স ডে মোৰ কাৰণে একো নাই আৰু যাৰ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড থাকে এনেকুৱা ঘূৰিব মেলিব পাৰে যায়। মোৰ কাৰণেতো ব্লেক ডে, ভেলেণ্টাইন্স ডে ব্লেক ডে মোৰ কাৰণে। ভেলেণ্টাইন্স ডে ইমান মোৰ কাৰণে একো জৰুৰী নহয়। একদম বাইদেউ একদম পুৰা ঠিক কথা কৈছে। আমি পালিম ব্লেক ডে, এনেই যিহেতু আমি 14 তাৰিখ কি ব্লেক ডে, আমাৰ কাৰণে ব্লেক ডে, বেলেগৰ কাৰণে হয়তো বেলেগ কিবা হ'ব পাৰে, কিন্তু আমাৰ কাৰণে ব্লেক ডে, আমি পালিম ব্লেক ডে। আমি সকলোৱে পালিম, মোৰ লগত কোন কোন আছে আমি সকলোৱে ব্লেক ডে পালিম। আমাৰ কোনো এইবিলাক ভেলেণ্টাইন ডে নাই, আমি পালিম ব্লেক ডে। গতিকে ভেলেণ্টাইন দিনটো এই ছিংগলবিলাকৰ কাৰণে বেছি স্পেচিয়েল হয়, কাৰণ যেতিয়া ৰিলেশ্যনত আহে তেতিয়া ভেলেণ্টাইন ডে হৈ নাথাকে মানে। বাহ, তোমাৰ এক্সপিৰিয়েঞ্চ, আমাৰ অলপ এক্সপিৰিয়েঞ্চ ল'বলৈ মন আছিলে, কিন্তু ভাগ্যটো হয়তো নাই বাৰু আমাৰ সেই এক্সপিৰিয়েঞ্চ ল'বৰ কাৰণে। আৰু যি হৈছে এইখিনিতে ভিডিঅ'টো সমাপ্ত। ডিছক্লেইমাৰটো আপোনালোকক কৈ দিছোঁ, কেৱল মাত্ৰ ভিডিঅ'টো মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে, গতিকে আপোনালোকে ইচ্ছা কৰিলে গালি পাৰিবও পাৰে, নাপাৰিলেও কথা নাই, নাপাৰিলেতো ভাল বাৰু, গালি পাৰিলেও আৰু উপায় নাই, ভিডিঅ'হে।